He's got it. That's a sharp catch from Virat Kohli. কলেজৰ মেছেজ रॉय मैनेजर के फॉरवर्ड कर दियो सर आपके बेटी ने एक मैसेज दिया था उसके कॉलेजेस के फीसेस के बारे में ठीक है तुम फीस पे कर दो ठीक है सर আহিলা নেকি ও আহিলো বাবা এই বজাৰখিনি আছো এক গিলাস পানী লৈ আছো বাবা তুমি বহা মই কষ্ট হৈছে দে বাবা তেটা পানী খোৱা উফ ভগৱান কি যে হ'ব এইফালে কৰোনা এইফালে খেতি কৰিব পৰা নাই এইফালে বানপানীৰ সমস্যা কেনেকৈ যে চলিম কি যে এনেকৈ যে ভগৱানে চলাব আমাক দুখীয়া মানুহবোৰক দেতা তুমি টেনশন লব নালাগে সব ঠিক হ'ব দিয়া হয় বাবা বাবা তোমাৰ পঢ়া শুনা কেনেকৈ চলি আছে বাবা দেতা পঢ়া শুনা মানে কি হ'ল বাবা মানে দেউতা কি কম কলেজত আমাৰ অনলাইন ক্লাছ হৈ আছে সেইটো কাৰণে মোবাইল কিনিব লাগে মোবাইলত পঢ়ায় আমাৰ যে মাষ্টাৰ কিটা আছে তাহাতে আমাক মোবাইলত পঢ়ায় তেতিয়া ঘৰত কম ভাবি আছিলো এফালে ঘৰৰ যি অৱস্থা তাকে ভাবি আছো কি যে কৰো কলেজতো ক্লাছ কৰিব পৰা নাই বাবা তুমি টেনশন লব নালাগে তুমি ভাল কৰি পঢ়া শুনা কৰা মই কিবা এটা ব্যৱস্থা কৰি আছো দেউতা আহিলা আহিলো বাবা লোৱা তোমাৰ কাৰণে মোবাইল লৈ আহিছো থেংক ইউ দেউতা গৰুটো ক'ত দেউতা বাবা গৰুটো বিকি তোমাৰ কাৰণে মোবাইল লৈ আহিছো গৰুটো ডাঙৰ বস্তু নহয় গৰুটো পিছতো কিনিব পাৰিম তুমি ভাল কৰি পঢ়া শুনা কৰা তুমি টেনশন ল'ব নালাগে হেল্ল' কোন হেল্ল' মই ৰফিক কৈছোঁ এই দেউতা মানে আজি মোৰ কাৰণে নতুন এটা মোবাইল আনিম ফাৰ্ষ্ট ফোন তুমি তোকে লগালোঁ বঢ়িয়া ভাই এতিয়া আমি অনলাইন ক্লাছো একেলগে কৰিব পাৰিম আৰু ৰহুন তই কলেজৰ ফি দিলি নে নাই ফিজ কিহৰ ফিজ কি কৈ আছা তুমি ভাই এক ছেকেণ্ড ৰচোন হেল্ল' ভাই কি হ'ল তুমি ফোনটো কাটি দিলা যে ভাই তই কলেজৰ ফিজ দিলি নেকি গম নাপাওঁ মই পাপাৰ মেনেজাৰক ফৰৱাৰ্ড কৰি দিলোঁ মেছেজটো ফিজটো বা দিলে নাই দিছে চাগে ভাই মোৰ ঘৰৰ ফাইনেন্সিয়েল কণ্ডিশ্যন একদম বহুত বেয়া চলি আছে আমি বহুত প্ৰব্লেম ফেচ কৰি আছোঁ তোমাৰ কাৰণে মোবাইল লৈ আহিছোঁ থেংক ইউ দেউতা গৰুটো ক'ত দেউতা গৰুটো বিকি তোমাৰ কাৰণে মোবাইল লৈ আহিছোঁ গৰুটো ডাঙৰ বস্তু নহয় গৰুটো পিছতো কিনিব পাৰিম তুমি ভাল কৰি পঢ়া শুনা কৰা তুমি টেনশন ল'ব নালাগে তাৰে ওপৰত আৰু এই কলেজৰ ফিজ কি যে কৰিম মানে ভাই তুমি ইমান এটা টেনশ্যন ল'ব নালাগে মই কিবা এটা কৰি আছোঁ এটা কাম কৰোঁ মই পাপাৰ লগত কথা পাতি ৰচোন তুমি থাকাচোন তুমি ইমান এটা টেনশ্যন ল'ব নালাগে মই কিবা এটা কৰি আছোঁ পাপা কি হ'ল কোৱা পাপা মোৰ কলেজৰ ফি দিলা নেকি रुकिए सर मैं एक सेकंड में लिखता हूँ নালাগে দিব নালাগে এতিয়া क्यों छोटे से কিয় মোৰ যে লগৰ যে আছে ৰফিক চিনি পাইছোঁ কোৱা তাৰমানে পাপা
মই তোমাৰ প্ৰিন্সিপালৰ লগত কথা পাতি আছোঁ। গুড মৰ্নিং মিষ্টাৰ ধন। গুড মৰ্নিং। আপোনালোকে যিটো ছিষ্টেম চলাই আছে মই কিন্তু ইমান ভাল দেখা নাই। আপুনি কি ক'ব বিচাৰিছে? আপোনালোকে কলেজৰ যোনটো ছিষ্টেমত ফিজ লৈ আছে মই সেইটো ছিষ্টেমৰ কথা কৈ আছোঁ। আপুনি আজি ধেমালি কৰি আছে নেকি? আপুনি আজি ফিজৰ কথা কৈ আছে? মই একো ধেমালি কৰা নাই। আপোনালোকে যিটো ছিষ্টেমত এইটো সময়ত কলেজৰ ফিজ লৈ আছে এইটো একদম ভাল কাম কৰা নাই। কাৰণ প্ৰাইভেট কলেজত অকল ধনী মানুহৰ ল'ৰা ছোৱালী নপঢ়ে, তেনেকৈ বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালী আছে যিয়ে প্ৰাইভেট কলেজত পঢ়ে, আৰু আপোনালোকে সিহঁতক প্ৰেছাৰ কৰি আছে এইটো। চাওক, কথাটো তেনেকুৱা নহয়। আমাৰো টিচাৰক চেলাৰী দিব আছে, কথাটো আপুনি বুজি পাইছেনে? মই বুজি পাইছোঁ, আৰু এইটোও জানো যে আপোনালোকেতো ঘৰৰ পৰা টিচাৰক চেলাৰী নিদিব, কিন্তু এইটো ছিষ্টেমে আপোনালোকে অকণমান চেঞ্জ কৰিব পাৰে। আপুনি কি ক'ব বিচাৰিছে? কলেজত যোনটো টোটেল ফিজ আছে ফুল এমাউণ্টটো আপোনালোকে কিয় লৈ আছে? কাৰণ আপুনি ভালকৈ চাওক যে কলেজত যিমান বস্তু আছে এতিয়া টোটেলি বন্ধ আছে। ফৰ এক্সাম্পল আপোনাৰ লেব বন্ধ আছে, ইলেক্ট্ৰিচিটি বন্ধ আছে, তে সেইবিলাক ফিজ আপোনালোকে এতিয়া কিয় লৈ আছে? সেইবিলাকতো এতিয়া দৰকাৰ হোৱাও নাই। চ' আপোনালোকে সেইবিলাক মাইনাছ কৰি দি কেনে আপোনালোকে ফিজটো ল'ব পাৰে। ফিজ কমাই দিয়াৰ পিছতো যদি কোনোবা ফিজ নিদিয়ে তেতিয়া আপোনালোকে সিহঁতক কণ্টেক্ট কৰিব পাৰে, কাৰণ এতিয়া লকডাউনৰ সময় বহুতৰ তেনেকৈ প্ৰব্লেম থাকিব পাৰে। ষ্টুডেণ্টৰ যেতিয়া ফাইনেল এক্সাম কমপ্লিট হ'ব তেতিয়া আপোনালোকে ফিজটো ল'ব পাৰে, কাৰণ তেতিয়াতো চিটুৱেশ্যনো চব ঠিক হৈ যাব। এই কঠিন পৰিস্থিতিত আমি এজনে আন এজনৰ সহায় কৰিব লাগে, বিজনেছ নহয়। মোৰ এইখিনিয়ে ক'ব লগা আছিল। এতিয়া ডিচিশ্যন আপোনাৰ হাতত, ব্যৱসায় ডাঙৰ নে মানুহৰ জীৱন। মানুহৰ জীৱন ডাঙৰ হয়, ব্যৱসায় ডাঙৰ নহয়।